তুমি হাৰ্ড ৱৰ্ক কৰিছা, তোমাৰ যদি ডেডিকেশ্যন আছে তেতিয়াহ'লে ইউ উইল বি ছাকচেছফুল। তেওঁলোকে নিজৰ লাইফত যিখিনি দেখি আহিছে সেই এক্সপিৰিয়েঞ্চখিনিয়ে তেওঁলোকে কেমেৰাৰ আগত আপোনাৰ যিটো গান আছিলে মেৰু মায়ালা গানটোতো বহুত দৰ্শকে আদৰি লৈছে সঁচাকৈ মানে ইমান এৰাতিৰ ভিতৰতে লাখৰ ওপৰত ভিউজ ক্ৰছ কৰিছিলে আপোনাৰ তেতিয়াৰ পৰা আপুনি সেই গানটো এতিয়াও দৰ্শকে এতিয়াও গানটো চাই ভাল পায় এতিয়াও ইউটিউবত দৰ্শকে কেতিয়াও মন গ'লে সেই গানটোৱে আগত মনত আহে আৰু দিন জ্বলে ৰাতি জ্বলে এই দুটা গান কেতিয়াও মানে কোনো ভিডিঅ' এনেকুৱা মোক খুব কম ওলাব এই দুটা গানক ব্ৰেক কৰাটো। এইটো উদয় দাই বৰ ধুনীয়া ভিডিঅ' এটা ডাইৰেক্ট কৰিছিলে মেৰু মায়ালা, এইটো উদয় শংকৰ আৰু দীপক দে কৰিছিলে দিন জ্বলে ৰাতি জ্বলে। আৰু এই দুটা গানত আমাৰ আগৰ পৰাই মানে বিশ্বাস আছে, কাৰণ এই গানটো আমাৰ ইউনিটটোত গাড়ীত যেতিয়া ট্ৰেভেল কৰোঁ আমি কেতিয়াবা সেই গানটো বজাই দিওঁ আৰু মানুহে শ্বুট কৰি আছে, ধৰক চিন চেঞ্জ হৈছে বা লেন্স চেঞ্জ কৰিছে, তাৰ মুখতো মানুহে এই গানকেইটাই গুণগুণাই থাকে। তো আৰু গানৰ টিউনটো খুব কেচি আছিলে। মেৰু মায়ালাই যেতিয়া কৰিছিলে শতাব্দীয়ে গান গাওঁতে প্ৰথম দিনাখন ৰেকৰ্ডিঙত আই ৱাজ দেয়াৰ ইন দ্য ষ্টুডিঅ', ৰেকৰ্ডিং ষ্টুডিঅ' খাৰবেলী জুবিনাৰ মোক আৰু য়াংকিক লৈ গৈছিলে যে তহঁতৰ গান আজি ৰেকৰ্ড কৰিম ব'ল। আমাৰ নেক্সট দিনাখন ৰাতিপুৱাই 6টা বজাৰ পৰা 2টা বজালৈকে আমি জুবিনাৰ খাৰবেলী ষ্টুডিঅ'ত বহি আছোঁ, গান শুনি পিনে ৰেকৰ্ড কৰি আছে। আৰু প্ৰথম মানে পাইলট ভাৰ্জনটো জুবিন দাই নিজৰ ভইচত গাই থৈ দিছিলে। জুবিনদাৰ ভইচত যেতিয়া শুনিলে কাচিয়লি ৰ'দৰ একদম টপ পিছত জুবিনদাৰ যোনটো আৰু হেৰি জুবিনদাৰ মেজিকেল ভইচ যোনটো আৰু সেইটো শুনিলে আৰু এইটোৱে মানুহ জ্বলাব দিন জ্বলাই ৰাতি জ্বলাব, এনেও জ্বলাব, তাত লিখাই আছে দিন জ্বলাম ৰাতি জ্বলাম। সঁচাকৈ মেৰু মায়ালা গানটোৱে সঁচাকৈ এতিয়াও আৰু পাহৰিব কেতিয়াও নোৱাৰে। আৰু ভিডিঅ' ডাইৰেকশ্যন ইমানে সুন্দৰ হৈছে, উদয় দাই বৰ ধুনীয়া ভিডিঅ' ডাইৰেকশ্যন কৰিছে আৰু এক্টিঙো মানিব লাগিব। সেইটো চেষ্টা কৰিছে আৰু মানুহে ভালো পালে। আৰু এটা আমাৰ বেনিফিট কি হ'ল, য়াংকি আৰু মোৰ মানে কি উই আৰ চাইল্ডহুড ফ্ৰেণ্ডছ, য়াংকি আৰু মোৰ। তো তাই সেই ওচৰতে আগতে আছিলে, তো সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ। য়াংকি আৰু মোৰ সেই কেমিষ্ট্ৰিটো এজ ফ্ৰেণ্ডছ বৰ ধুনীয়া আছিলে। চ' সেইকাৰণে আমি মষ্ট প্ৰবেবলি অন কেমেৰা সেইটো বৰ ধুনীয়াকৈ উলিয়াব পাৰিলোঁ। জুবিনৰ লগত কাম কৰি কেনেকুৱা লাগে? জুবিনদাৰ লগত কাম কৰিবলৈ জুবিন দা ইজ ভেৰি আনপ্ৰেডিক্টেবল। কাৰণ জুবিনদাৰ আজি কিবা এটা বস্তু যদি কৰিম বুলি ভাবে, ভাল নেদেখিলে অন দ্য স্পট কেঞ্চেল কৰি বেলেগ কৰি দিব। বাট শিকিব বহুত পাৰি জুবিনদাৰ, মানে হিজ ভিজন, যোনটো ভিজনত এটা চিন তেওঁ এক্সপ্ল'ৰ কৰে। আৰু এটা বস্তু এটা এজ এন আৰ্টিষ্ট কি হয়, জুবিন দাই এটা আৰ্টিষ্টক ইণ্ডিপেণ্ডেঞ্চ এটা দিয়ে যে তোক মই যদি এই চিনটো দিছোঁ তই নিজৰ মতে কেনেকৈ কৰিবি কৰ, আই ৱণ্ট ইণ্টাৰফিয়াৰ। যদি মই কিবা এটা ভুল দেখোঁ মই ছাজেশ্যন দিম, কিন্তু তই নিজৰ মতে কৰ। চ' এজ এন আৰ্টিষ্ট সেইটো মানে সেই ইণ্ডিপেণ্ডেঞ্চ পোৱাটো খুব ডাঙৰ কথা। মই নিজকে নিজে পৰ্ট্ৰে কৰিবলৈ খুব ইজি পাওঁ সেইকাৰণে। চ' জুবিনদাৰ লগত কাম কৰিবলৈ সেয়াই, ইউ গেট টু লাৰ্ণ আ লট। আনপ্ৰেডিক্টেবিলিটি, একদম প্ৰিপেয়াৰ্ড হৈ থাকিব লাগিব। মই এনেকুৱা আমাৰ দিন হৈছে য'ত আমি অন লোকেশ্যন কষ্টিউম মেকআপ কৰাৰ পিছত চিনটো বুজাৰ পিছত ডাইলগছ পাইছোঁ, ডাইলগছ আগতে পোৱা নাই। জুবিন দাই গাড়ীত বহি পেলাই লিখি দিছে এইখিনি ডাইলগটোৰ ওপৰত, সেনেকুৱাও দিন হৈছে। কিন্তু সেয়াই শিকিব আৰু নিজকে এক্সপ্ল'ৰ কৰিব খুব ধুনীয়াকৈ পাৰিছোঁ। হি হেজ এ ভেৰি গল্ডেন হাৰ্ট। মানে কি জুবিন দাক আমি কেতিয়াবা কওঁ, জুবিন দা আপুনি ইমান বেছি ভাল মানুহে, কিন্তু আপোনাৰ ফাইদা উঠাই ল'ব দেই, উঠাওক, মইতো মানুহৰে সেনেকুৱা আৰু মইতো মানুহৰ কাৰণেই জুবিন গাৰ্গ। হি হেজ এ গল্ডেন হাৰ্ট। হয়, সঁচা কথা কৈছে। আৰু এতিয়া আহিছোঁ আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি ভাবিছে আপুনি? সদায়তো এক্টিঙৰ লগতে জড়িত থাকিম বুলি ভাবিছে? এক্টিঙৰ লগতে জড়িত হৈ থাকিম। আৰু মোৰ এতিয়া কেইখনমান চিনেমাৰ কথা চলি আছে। এখন মাৰ্ডাৰাৰ বুলি চিনেমা এখন আছে, অসমীয়া চিনেমা নতুনখন। গানে কি আনে চিনেমাৰ খ্যাত ডাইৰেক্টৰ ৰাজেশ জাছপাল, তেখেতে বনাই আছে। তেখেতে এতিয়া আণ্ডাৰৱৰ্ল্ড চিনেমাখনৰ মিউজিক লঞ্চ কৰিব 22 তাৰিখে, আৰু মাৰ্ডাৰখন তেওঁ বনাব। তাৰপিছতে মালায়ালম চিনেমা এখনৰ কথা চলি আছে। সেইখনো চাউথৰ প্ৰডিউচাৰ এজনক মই লগ পাই আহিলোঁ। অলমষ্ট ফাইনেল হৈছে সেইখিনি কথাখিনি। নেক্সট মান্থৰ পৰা শ্বুটিং আৰম্ভ হ'ব। হিন্দী প্ৰজেক্ট কেইটামানৰ কথা চলিছে। হিন্দী প্ৰজেক্টৰ হয় কি বহুত ডাঙৰ বাজেটৰ চিনেমা হৈ যায়, তো সিহঁতৰ প্ৰি প্লেনিঙত বহুত সময় লাগে। সেয়াই চলি আছে। তাৰোপৰি এতিয়া গুৱাহাটীলৈ আহিছোঁ। আমাৰ ভিডিঅ' ছংছটোতো খুবেই ফেমাছ, মানুহে শুনে। চ' যোৱাবাৰ মই 2টা ভিডিঅ' ছং কৰি গ'লোঁ। এটা
আমাৰ পদ্মনাভ বৰদলৈয়ে গোৱা উজান বজাৰ ঘেৰা সেইটো কৰিলোঁ আৰু ৰিমঝিম ৰিমাৰ এটা গান কৰিলোঁ এইবাৰো দুটামান গানৰ কথা ওলাইছে চাওঁ ভালে হ'ব মানুহে দেখি থাকিলে হয় আৰু নাই মানুহেতো অলৰেডি আপোনাক গ্ৰহণ কৰি লৈছে আৰু আপোনাক থেংক ইউ আৰু আপোনাৰ আমি অসমত বৰ্তমানতো এনেকুৱা যুৱ প্ৰজন্মই এনেকুৱা আছে অভিনয়ৰ প্ৰতি আকৃষ্ট বা কোনোবাই গানৰ প্ৰতি আকৃষ্ট কেতিয়াবা কি হয় কিছুমানে শ্বৰ্টকাট লৈ কিনে সফলতা বিচাৰে আপুনি সেই ক্ষেত্ৰত কি ক'ব বিচাৰে মই এইটো ক'ব বিচাৰোঁ যে শ্বৰ্টকাটছে কেতিয়াও ছাকচেছ দিব নোৱাৰে আৰু সেই ছাকচেছটো দিলেও বহুত শ্বৰ্ট লিভ ছাকচেছ হয় এতিয়া বহুত মানুহে এইটো কয় মই জানো এইটো বাহিৰৰ ইণ্ডাষ্ট্ৰীত এইটো ইণ্ডাষ্ট্ৰীৰ বাহিৰৰ মানুহখিনিয়ে কয় যে সিদ্ধাৰ্থে আজি মিছন চাইনাখন পাইছে বিকজ সি নিপুণ গোস্বামীৰ ল'ৰা কিন্তু হয় মই সেইটো মানিছোঁ নিপুণ গোস্বামীৰ ল'ৰা হয় সেইকাৰণে চিনেমাখন অফাৰ কৰা হৈছে কিন্তু বহুত কম মানুহে এইটো জানে যে সেই চিনেমাখন পোৱাৰ পিছতো মই অডিশ্যন দিব লগা হৈছিল জুবিন দাই যে মোক কণ্টেক্ট কৰিলে মই প্ৰথম দিনাখন গৈ পেলাই য়াংখি মই টিকলিনা আমি তিনিওটাই অডিশ্যন ভিডিঅ' শ্বুট কৰিছোঁ পঠিওৱা হৈছে কোনো ধৰণৰ শ্বৰ্টকাট ইউজ কৰি পেলাই এক্টিং ইণ্ডাষ্ট্ৰী ছিংগিং ইণ্ডাষ্ট্ৰী এনি ফিল্ডত ন' ডাউট ছাকচেছ পোৱা হ'ব ছাকচেছ ডেফিনেটলি পোৱা হ'ব কিন্তু সেই ছাকচেছটো বহুত শ্বৰ্ট লিভড হ'ব আৰু সেই ছাকচেছটো কোনোবাই এনজয় কৰিব নোৱাৰে কাৰণ মনত সদায় এটা বস্তু থাকিব যে মোৰ শ্বৰ্টকাটটোৰ কথা মানুহে গম পালে মোৰ ৰেপুটেশ্যনটো কি হ'ব চ' সেই শ্বৰ্টকাট লোৱাতকৈ যিখিনি হাৰ্ডৱৰ্ক কৰি আছা তাত আৰু 10% এড কৰি দিয়া সেইটোৰ যোনটো ছাকচেছ আহিব তেতিয়া তুমি ফিল কৰিবা যে মই কষ্ট কৰিছিলোঁ এইটোৰ কাৰণে মোৰ আজি এখন চিনেমাৰ ৰিকুৱাৰমেণ্টটো আছিলে মই সেইটো কাৰণে এইটো কষ্ট কৰিলোঁ ষ্টাডি কৰিলোঁ তাৰপিছত গৈ পেলাই মই এতিয়া পাইছোঁ চ' শ্বৰ্টকাটছ ল'ব নালাগে শ্বৰ্টকাটছ জীৱনত মানুহে বহুত অফাৰ কৰিব এইটো ইণ্ডাষ্ট্ৰীত গ্লেমাৰ ইণ্ডাষ্ট্ৰীৰ কথা মই পাৰ্টিকুলাৰলি কৈ আছোঁ বহুত শ্বৰ্টকাটছ আৰু বহুত ভুল ৰাস্তাৰ মানে দেখুৱাব যিটো এইটো কৰ মই এইটো কাম দিম এইটো দে মই এইটো দিম তোক কোনো দৰকাৰ নাই তোমাৰ যদি লাকত লিখা আছে লাক ইজ এ ভেৰি ইম্পৰ্টেণ্ট ফেক্টৰ আৰু যদি তুমি হাৰ্ডৱৰ্ক কৰিছা তোমাৰ যদি ডেডিকেশ্যন আছে তেতিয়াহ'লে ইউ উইল বি ছাকচেছফুল আৰু ছাকচেছৰ লগত ইউ উইল বিকাম আ ভেৰি গুড কোৱালিটি প্ৰডাক্ট বিকজ আমি গ্লেমাৰ ইণ্ডাষ্ট্ৰীত আমি চব প্ৰডাক্ট হয় ছিংগিং প্ৰডাক্ট হয় এক্টিং প্ৰডাক্ট হয় হাৰ্ডৱৰ্কে আমাক এটা কোৱালিটি প্ৰডাক্ট হয় নহ'লে উই উইল বি জাষ্ট এ কমডিটি প্ৰডাক্ট ঠিক তেনেকৈ আমি যদি উদাহৰণস্বৰূপে লওঁ বলিউডৰ নৱাজুদ্দিন ছিদ্দিকী তেখেতে বহুত কষ্ট কৰিছে নৱাজুদ্দিন ছিদ্দিকীয়ে এটা সময়ত বম্বে চকীদাৰৰ কাম কৰিব লগা হৈছিলে তাৰপিছত তেখেতৰ যোনবোৰ ইনিচিয়েল ৱৰ্ক সৰফৰোজ কওঁ বা মুন্না ভাই MBBS কওঁ সেইবিলাক ৰোল চালে আজিৰ দিনৰ নৱাজুদ্দিন আৰু সেইটো দিনৰ নৱাজুদ্দিন তেখেতৰ হাৰ্ডৱৰ্কৰ মানে তুলনা কৰা বহুত দিগদাৰ হি হেজ ষ্ট্ৰাগলড আ লট হি হেজ চিন আ লট ইন লাইফ আৰু এই মই যোনটো হাৰ্ডৱৰ্কৰ কথা কৈছোঁ নৱাজুদ্দিন ছিদ্দিকী কওঁ বা আমাৰ বিখ্যাত কমেডিয়ান জনি লিভাৰ কওঁ তেওঁলোকে নিজৰ লাইফত যিখিনি দেখি আহিছে সেই এক্সপিৰিয়েঞ্চখিনিয়ে তেওঁলোকে কেমেৰাৰ আগত কৰি দিয়ে আজিৰ দিনত মই গেৰেণ্টি ক'ব পাৰোঁ জনি লিভাৰে যদি কিবা এটা কমেডি চিন কৰে ইট ইজ এ ৰেফাৰেঞ্চ অফ ছামৱান হু হি হেজ মেট ইন হিজ লাইফ সেইটো মিলাই পেলাই তেওঁ সেইটো বস্তু স্ক্ৰীণত আহি দিয়ে আৰু সেইটো বস্তু আমি আহোঁ দেখিম চ' শ্বৰ্টকাটছ ডু হাৰ্ড ৱৰ্ক আৰু তোমাৰ এইটো হ'ব যে তুমি হাৰ্ডৱৰ্ক কৰিলে তোমাৰ কামটো যোনটো ছাকচেছ আহে কামটো আহোঁতে দেৰি হ'ব বাট হোৱাট এভাৰ ইউ ডু ইউ উইল ডু কোৱালিটি হ'ব সেইটো ফ্লেভাৰ পাব সেইটো ফ্লেভাৰটো পাব ফ্ৰুট অফ পেচেঞ্চ ইজ চুইট বুলি যে কয় সেইটো এতিয়া আহিছোঁ আপুনি আপোনাৰ গোটেইখিনি কথাই গম পালোঁ আপোনাৰ গোটেই শৈশৱৰ পৰা আদি কৰি আপোনাৰ যদি অসমত যদি আপোনাক মানে সোধা হয় কোনজন অভিনেতা বা অভিনেত্ৰীক আপুনি মানে শ্ৰেষ্ঠ বুলি ভাবে মানে শ্ৰেষ্ঠ নহয় জাষ্ট আৰু আপুনি নিজৰ পচন্দৰ আৰু সুন্দৰ সেইটো বহুত টাফ কুৱেশ্যন কাৰণ আমাৰ অসমত যিখিনি এতিয়া এক্সিষ্টিং মেম্বাৰ্ছ আছে ইণ্ডাষ্ট্ৰী আমাৰ প্ৰজন্মৰখিনি আৰু য়েষ্টাৰ্ছৰখিনি মইতো মই ক'ব নোৱাৰোঁ তেখেত আমাৰ ছিনিয়ৰ্ছ হয় everyone is so talented acting dance choreography singing গোটেইখিনি ইমানেই আৰু যিমানখিনি মডাৰ্ণ এক্ট্ৰেছেছ আছে সাংঘাতিকেই ধুনীয়া ক'ব নালাগে এক্টৰ্ছখিনি দে হেভ লাইক ফিজিকেলি মেণ্টেলি বিল্ড
themselves to such a great extent that they are comparable to all the people in Bollywood right now. ইমান কষ্ট কৰি আছে চ' এনেকুৱা শ্ৰেষ্ঠ বুলি মই নকওঁ কিন্তু তাৰ মাজতো কিছুমান এক্ট্ৰেছেছ আমাৰ য়েষ্টাৰ ইয়াৰ্ছৰ বৰষাৰাণী বিষয়া প্ৰস্তুত কৰা হয় গতিকে ভেৰি পাৱাৰফুল এক্ট্ৰেছেছ যতীন দাৰ কথাটো মই নকওঁ যতীন দাৰ মানে ওৱান অফ দ্য মষ্ট natural and fine-tuned actors of our era. More recently, Underworld চিনেমাখনৰ শ্বুটিঙৰ সময়ত উৎপল্লা চব বহুত ক্ল'জলি কৰি উৎপল্লা আপুনি আণ্ডাৰৱৰ্ল্ড শ্বুটিং মানে চিনেমাত আণ্ডাৰৱৰ্ল্ডত মই নাই একচুৱেলি আণ্ডাৰৱৰ্ল্ডত কিংকিনি আছে আৰু দেউতা আছে যিহেতু বম্বেত শ্বুটিং হৈছিলে আই ইউজ টু এটেণ্ড দ্য ছেটছ অলমষ্ট এভৰি ডে আৰু ডাইৰেক্টৰ যোনজন আছে ৰাজেশ যশৱন্ত আমাৰ খুব ঘৰুৱা ৰিলেশ্যন হয় তো উৎপল্লা ইজ এ ভেৰি ফাইন আৰ্টিষ্ট মানে শ্ৰেষ্ঠ বুলি সকলোৱে শ্ৰেষ্ঠ কিয়নো আজিকালি এজন এক্টৰে কিবা এটা ৰোল দিলে দে প্ৰিপেয়াৰ দেমছেলছ মানে কি ৱৰ্কশ্বপ কৰে কেৰেক্টাৰ ষ্টাডি কৰে সেইকাৰণে চবেই সমান এটা লেভেলত আছে শ্ৰেষ্ঠ বুলিবলৈ হবিজ মই ট্ৰেভেল কৰি খুব ভাল পাওঁ মই মানে মোক দেউতাহঁতে আগতে পাবি বুলি কৈছিলে মই লং ডিষ্টেঞ্চ বম্বেৰ পৰা দিল্লী বম্বেৰ পৰা জয়পুৰ মই ৰোড ট্ৰিপ কৰি পেলাই খুব ভাল পাওঁ এই লাভ ড্ৰাইভিং ৰোড ট্ৰিপ কৰি খুব ভাল পাওঁ কুকিঙৰ হবি এটা আছে মই ফুডি হয় যিহেতু কিন্তু এতিয়া গ্লামাৰ ইণ্ডাষ্ট্ৰী অহাৰ পিছত বেছি খোৱা মেলা কৰি ইমান হাই ফাই কৰিব নোৱাৰোঁ তথাপিও আমি যেতিয়া কেতিয়াবা মাজতে আমাৰ ৱৰ্কআউটৰ মাজত চিট ডেজ হয় আমি তেতিয়া নিজে বনাই পেলাই ভাল পাওঁ কিতাপ পঢ়ি ভাল পাওঁ আৰু মই ৱৰ্ল্ড চিনেমা খুব চাওঁ কাৰণ মই ভাবোঁ যে এটা আৰ্টিষ্টৰ কাৰণে ৱৰ্ল্ড চিনেমা চোৱাটো খুব ইম্পৰ্টেণ্ট শিকিব বহুত বস্তু হয় ডাইৰেকশ্যন লেভেলতে হওক বা এক্টিং লেভেলতে হওক শিকিবলৈ বহুত হয় চ' অল দ্য এছপাইৰিং এক্টৰ্ছ যোন ইণ্ডাষ্ট্ৰীত আহিব খুজিছে ৱাচ ৱৰ্ল্ড চিনেমা মই এইটো কোৱা নাই যে কপি কৰা ৱৰ্ল্ড চিনেমা চোৱা কাৰণ তাৰ পৰা বহুত শিকিবলৈ পায় যে এজন ডাইৰেক্টৰে এটা এক্টৰৰ পৰা এটা কেৰেক্টাৰৰ গোটেই বস্তুখিনি কেনেকৈ উলিয়াই ৱৰ্ল্ড চিনেমাত বৰ ধুনীয়াকৈ সেইটো গম পায় চ' ৱৰ্ল্ড চিনেমা চোৱা আৰু বাকী আমি ভেৰি হোমলি মই বেছি বাহিৰত চাহিৰত ইমান ঘূৰি নুফুৰোঁ ঘৰত থাকিয়ে বেছি ভাল পাওঁ ঘৰতে টিভি চিভি চাই আপোনাক শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই যাত্ৰা সদায় অব্যাহত থাকক আৰু লগতে আপুনি অসমৰ নাম কৰক আপুনি ভাৰত বলিউডতো আপুনি খোজ পেলাব মই এইটো চেষ্টা কৰি আছোঁ আমাৰ বলিউড প্ৰজেক্ট দুটামানৰ কথা চলি আহিছে ইনফেক্ট যোনটো যদি চলিডিফাই এইটো খুবেই ভাল প্ৰজেক্ট কৰিব আৰু সেইটোৱে মোৰ সদায় মানে এইটো সপোন আছিলে আমাৰ মই ক'বলৈ গ'লে গোস্বামী ফেমিলিৰ মই থাৰ্ড জেনেৰেশ্যন ককা এক্টৰ আছিলে লেজেণ্ডেৰী এক্টৰ আছিলে দেউতা তাৰপিছত মই চ' আমাৰ সেইটো সদায় মানে মাজতে এটা কথা আমি কেতিয়াবা ঘৰত বহি পাতোঁ দেউতাই মোক কয় তেজপুৰত ককাই গোটেই নাম মানে হেৰি কৰিলে গোটেই গোস্বামী পৰিয়ালৰ নাম মই অসমত আহি পেলাই কৰিলোঁ তই এতিয়া ইণ্ডিয়াত কৰিলোঁ মই সেইটো চেষ্টা কৰিম মই আহিলে এতিয়া নাই আপুনি সফল হ'ব পাৰিব বিশ্বাস আছে এনেকৈ আপুনি যেনেকৈ কাম কৰি আছে এনেকৈ কাম কৰি থাকক আত্মবিশ্বাসৰে ধৈৰ্যৰে কাম কৰি যাওক আৰু অসম দৰ্শকেও আপোনাক খুব সোনকালে টিভিৰ ওপৰত দেখা পাই আছে ঠিক আছে বাৰু থেংক ইউ ভাল লাগিল কথা পাতি থেংক ইউ ছ' মাছ আৰু আপুনি যাত্ৰাই সদায় অব্যাহত থাকক থেংক